হাই ফ্ৰেণ্ডছ, পুনৰ নতুন ভিডিঅ'টিলৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই লগৰ এটাৰ ৰুমত যাব ওলাইছোঁ। জাষ্ট মই এই বাছত গৈ আছোঁ কেৰেলাৰ হাই ৰোডত। এয়া চাওক, কেৰেলাৰ হাই ৰোড। ক'ভিড পৰিস্থিতিৰ কাৰণে অলপ গাড়ী চাড়ীবিলাক চলাচলটো অলপ কম হৈ আছে বৰ্তমানলৈকে। এয়া চাওক, এইখন দলং কি ধুনীয়া। আৰু ভিডিঅ'টো আপোনালোকে চাই থাকক, মই আপোনালোকক জেগাবিলাক দেখুৱাই গৈ আছোঁ। বাছখন বৰ্তমান হাই ৰোড পৰা বেলেগ এটা ৰাস্তাত সোমাই দিছে। বৰ্তমান আমি এইটো ৰাস্তাত গৈ থাকিম।
দূৰ আছে আৰু আমি পামগৈ আৰু লগৰটোৰ ৰুম। আজি মাতটো মোৰ ভালকৈ ওলোৱা নাই, চৰ্দি লাগি আছে, কাহ ধৰি আছে, সেইটো কাৰণে মাতটো ভালকৈ ওলোৱা নাই, গলা নিচিনাকৈ ওলাইছে। বৰ্তমান আমি এতিয়া লগৰটোৰ ৰুমৰ পৰা আহিলোঁ, আহি এতিয়া ট্ৰেফিকত ৰখি আছোঁ। ছিগনেল দিয়া নাই, সেইটো কাৰণে যাব পৰা নাই। ৰাতি চব কি ধুনীয়া, দিনৰ নিচিনাই জোনাক হৈ আছে। আৰু যাওঁতে আমি বাছতে গৈছিলোঁ, এতিয়া আহোঁতে অ'টতে আহিলোঁ, কাৰণ বাছলৈ ৰৈ থাকিবলৈ দেৰি হ'ল, সেইটো কাৰণে অ'টতে আহিলোঁ। এতিয়া আমি বৰ্তমান অ'টত ৰুমলৈ গৈ আছোঁ। হাই ফ্ৰেণ্ডছ, ভিডিঅ'টো আজিলৈ ইমানেই, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি জনাব নাপাহৰিব।